একো কাম নকৰে এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ'ল ক'লে মোক জুবিন মই চব স্পষ্ট কথা কওঁ দেই মোৰ লোভ ভাগ একো নাই তেওঁ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাৰ পইচা পাতি নাই সাহিত্য সভা ঠিক আছে সাহিত্য সভা অ'কে মই যাম গৈ মই 1 ঘণ্টা এনেই গান গালোঁ একো নাই অ'কে আমাৰ গুৱাহাটী মিউজিয়ামে বজাইছে চব মোৰ ভাই বন্ধু তাৰপিছত মোক এটা পেকেট এটা দিছে মস্ত পেকেট এটা দিছে সাহিত্য সভা দেই মই কৈ আছোঁ শুনক ইটছ ভেৰি ইণ্টাৰেষ্টিং মোৰ খং উঠাৰ কাৰণ আছে সাহিত্য সভাৰ পেকেট এটা দিছে মস্ত কমাইছোঁ কিতাপ দিছে মই কিতাপ দিলে ভাল পাওঁ গছ দিলে ভাল পাওঁ কিতাপ দিলে ভাল পাওঁ মই ঘৰত লৈ গ'লোঁ ৰাতিপুৱা ভাই কোনো নাই বাৰু মই চবকে ভাত খুৱাইছোঁ সাহিত্য সভাই ভাত খোৱা নাই কিন্তু মই খুৱাইছোঁ আৱাজো বুলি মন মই নিজে পৰঠা বনাইছোঁ তাৰপিছত পেকেটটো খুলিছোঁ তাত কিবা মুলতানী মিট্টি ফেচ ৱাছ যিবোৰ মোক নালাগে মই যিবোৰ ইউজ নকৰোঁ মই বোলো কিতাপ দিব লাগিছিলে কোৱাই পৰমানন্দ ৰাজবংশী মই আজি ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছিলোঁ মই শুনি আছিলোঁ মই আজি ডাইৰেক্টলি গালি পাৰিছোঁ মই ডাইৰেক্টলি গালি পাৰিছোঁ